আজি আপোনালোকক মই এখন এল্টো কেটেন দেখাব ওলাইছোঁ। যিসকলে কেটেনৰ কথা মোক সুধি আছিলে তেওঁলোকে এখন গাড়ী ল'ব পাৰিব। অনলি 30,000 কিলোমিটাৰ ৰানিং হোৱা গাড়ী হয়। মাত্ৰ 30,000 কিলোমিটাৰ ৰানিং হৈছে। ফাৰ্ষ্ট অ'নাৰ গাড়ী হয়। এগৰাকী লেডিজৰ নামত আছে, এৱে ড্ৰাইভ কৰিছিলে। গাড়ীখনৰ কণ্ডিশ্যন খুব ধুনীয়া হৈ আছে। মই আপোনালোকৰ গাড়ীখনৰ ফুল ৱাক এৰাউণ্ড এটা দি দিছোঁ, আপোনালোকে চাই লওক। গাড়ীখনৰ কালাৰটো একদম ধুনীয়া হৈ আছে। বৰ্তমান এতিয়া গাড়ীখনত কোনো ধৰণৰ একো ডেণ্ট স্ক্ৰেচ এনেকুৱা একো নাপায়। আপোনালোকক মই ইণ্টেৰিয়ৰ কণ্ডিশ্যনটো দেখাই দিওঁ। ইণ্টেৰিয়ৰ কণ্ডিশ্যন একদম ধুনীয়া হৈ আছে। মাৰুতিৰ ভাল চিট কভাৰ লাগি আছে, ডিলাৰৰ পৰা লগোৱা। ফ্ল'ৰত মেটিং পাৰি থোৱা আছে। ইণ্টেৰিয়ৰ কণ্ডিশ্যন একদম ধুনীয়া হৈ আছে। পিছফালে এখন আপোনালোকে পাৰ্চেল ট্ৰে পাই যাব। ওপৰৰ ৰুফখন একদম চাফা নিট এণ্ড ক্লিন হৈ আছে। ছানভাইজাৰৰ কেৰিবেগ খোলাই নাই আজিলৈকে। গাড়ীত আজিও আপোনালোকৰ ডিলাৰৰ পৰা লাগি অহা চিটত পলিথিন লাগিয়ে আছে আপোনালোকৰ, এইবিলাক খোলাই নাই। এইখন আপোনালোকৰ যিহেতু VXi মডেল হয়, ইয়াত কি কি ফিচাৰ্ছ আহে মই অলপ আপোনালোকক কৈ দিওঁ। ইয়াত আপোনালোকৰ পাৱাৰ ষ্টেৰিং আহে, দুটা ফ্ৰণ্টত আপোনালোকৰ পাৱাৰ উইণ্ডো পাই যাব, AC আহে, হিটাৰ আহে, কোম্পানী ফিটিং মিউজিক ছিষ্টেম পাই যাব। ইয়াত আপোনালোকে CDত গান শুনিব পাৰিব, USB আৰু অক্সত পাৰিব। আৰু যদি ভাবে ব্লুটুথত গান শুনো, তেতিয়া আপোনালোকে ইয়াত 12 ভল্টৰ চকেটত ব্লুটুথ ডিভাইচ লগায়ো গান শুনিব পাৰিব। AC হিটাৰ একদম ধুনীয়া কণ্ডিশ্যন হৈ আছে, পূৰা ধুনীয়া ঠাণ্ডা হয়। কিলোমিটাৰটো মই আপোনালোকক অলপ দেখাই দিওঁ। কিলোমিটাৰ আপোনালোকৰ এতিয়ালৈ চলি আছে 30,894 কিলোমিটাৰ। অনলি 30,894 কিলোমিটাৰ ৰানিং হৈছে। আপোনালোকে প্ৰয়োজন হ'লে ডিলাৰৰ হিষ্ট্ৰী উলিয়াই চাই ল'ব পাৰিব। ইয়াত আপোনালোকৰ দুটা চাবি পাই যাব। এইটো আপোনালোকৰ ইউজ হোৱা চাবিটো হয়, সেইটো ইউজ হোৱাই নাই। দুইটাতে আপোনালোকৰ চেণ্ট্ৰেল লকিং আছে, দুইটা ৱৰ্কিং কণ্ডিশ্যনত পাই যাব। মোৰ ফালৰ পৰা মই আপোনালোকৰ যিমান পাৰোঁ গাড়ীখনৰ সম্পূৰ্ণ ডিটেইলছটো দিবলৈ ট্ৰাই কৰিম। আপোনালোকে ভিডিঅ'টো খালি সম্পূৰ্ণ কৰি চাব। গাড়ীখনত এক্সিডেণ্টেল কোনো হিষ্ট্ৰী নাই, তথাপিও মই আপোনালোকৰ গাড়ীখনৰ সম্পূৰ্ণ বডিৰ চিনসমূহ দেখাই দিম। মই বৰ্তমান আপোনালোকৰ ইঞ্জিনৰ কণ্ডিশ্যনটো দেখাই দিওঁ। ফাৰ্ষ্টতে আপোনালোকে গাড়ীখনৰ বনেটৰ চিলটো চাই লওক। বনেট একদম সম্পূৰ্ণ চিল হৈ আছে। এপনটো চাই লওক, এপন সম্পূৰ্ণ চিল আছে। সেইটো এপন চাই লওক। ইঞ্জিনত আজিলৈকে কোনো ধৰণৰ একো ৰেঞ্চ লগোৱা নাই। এইবিলাক আপোনালোকৰ ডিলাৰৰ পৰা লাগি অহা স্পিকাৰ লাগিয়ে আছে। ইঞ্জিন গিয়াৰবক্স সম্পূৰ্ণ চিল হৈ আছে। বেটাৰী কণ্ডিশ্যন ভাল হৈ আছে। এইটো আপোনালোকৰ K চিৰিজৰ ইঞ্জিন হয়। ইয়াত আপোনালোকে মাইলেজো একদম ধুনীয়া পাই যাব, 20+ মাইলেজ আৰামত পাই যাব। এখন 2017ৰ এল্টো কেটেন VXi মডেল হয়। মই আপোনালোকৰ এতিয়া সম্পূৰ্ণ বডি, দৰ্জা, ডিকি সম্পূৰ্ণ বডিৰ চিলসমূহ দেখাই দিম। দৰ্জাখন আপোনালোকে চাই লওক, দৰ্জা একদম চিল পাই যাব। লগতে মই আপোনালোকক বডিৰ চিলসমূহো দেখাই দিছোঁ। এনে আপোনালোকে চাওক, একদম পূৰা চিল হৈ আছে। ক'তো মাৰ চাৰ খোৱা গাড়ী নহয়। এখন দৰ্জা চাওক। এইটো চিল মই দেখাই দিছোঁ আপোনালোকক। আপোনালোকে ভালকৈ মন কৰি চাই লওক।
দেখা পাইছে লেফ্ট চাইডৰ দৰ্জাটো চাই লওক এইটো আপোনাৰ একদম সম্পূৰ্ণ চিল আছে এইটো চাওক ক'তো আপোনালোকে চিল কটা একো বনোৱা মেলা একো নাপায় আপোনালোকে আহি নিজে চাই ল'ব পাৰিব মই এতিয়াও আপোনালোকক ভালকৈ দেখাই দিছোঁ এইটো চাওক গাড়ী কণ্ডিশ্যন বহুত ধুনীয়া হৈ আছে আপোনালোকে গাড়ী দেখিলে পচন্দ কৰিব মাত্ৰ 30,000 কিলোমিটাৰ ৰানিং হোৱা গাড়ী হয় গাড়ীত কোনো ধৰণৰ একো প্ৰব্লেম নাপায় ইণ্টেৰিয়ৰ কণ্ডিশ্যনটো মই দেখালোঁৱেই আপোনালোকক এতিয়া মই আপোনালোকক ডিকিৰ ফালৰ পৰা দেখাই দিওঁ ডিকি আপোনালোকৰ পূৰা চিল হৈ আছে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব তেতিয়া গাড়ীখনৰ সম্পূৰ্ণ এটা আইডিয়া কৰিব পাৰিব গাড়ীখনত বৰ্তমান কণ্ডিশ্যন কি হৈ আছে কি নাই হোৱা এইখন এখন পাৰ্চেল ট্ৰে আছে মই আপোনালোকৰ স্পেয়াৰ টায়াৰটো দেখাই দিছোঁ স্পেয়াৰ টায়াৰ আজিলৈকে ইউজেই হোৱা নাই তলৰ ফ্ল'ৰত মামৰ চামৰ ৰাষ্টিং কোনো ধৰণৰ একো নাই অহা মই স্পেয়াৰ টায়াৰটো দেখাই দিছোঁ আপোনালোকক এইটো আপোনালোকে চাই লওক গাড়ী স্পেয়াৰ টায়াৰ একদম নতুন হৈ আছে ইয়াতে আপোনালোকৰ মেনুফেক্সাৰিং ডেটটো লিখা থাকে এইটো আপোনালোকৰ লিখা আছে আপোনালোকে আহি নিজে চেক কৰি চাই ল'ব পাৰিব গাড়ী কোম্পানীৰ পৰা লাগি অহা টায়াৰ আজিলৈকে লাগি আছে 5টা টায়াৰে আপোনালোকৰ ডিলাৰৰ পৰা লাগি অহা টায়াৰ আপোনালোকে আহি নিজে ভেৰিফাই কৰি ল'ব পাৰিব গাড়ীৰ কণ্ডিশ্যন মুখৰ পৰা একদম ধুনীয়া হৈ আছে কোনো ধৰণৰ একো প্ৰব্লেম নাপায় এতিয়া মই আপোনালোকক গাড়ীখনৰ লগত লাগি থকা টায়াৰসমূহ মই দেখাই দিছোঁ গাড়ীত গোটেইখিনি টায়াৰে আপোনালোকৰ কোম্পানী ফিটিং টায়াৰ হয় এটাও আজিলৈকে চেঞ্জ হোৱা নাই আপোনালোকে টায়াৰৰ কণ্ডিশ্যন চাই লওক 70-80% আপোনালোকে গ্ৰিপ পাই যাব ব্ৰিজখনৰ টায়াৰ লাগি আছে গোটেইকেইটা টায়াৰৰ কণ্ডিশ্যন ছেইম কণ্ডিশ্যন হৈ আছে আপোনালোকে আহি নিজে চাই ল'ব পাৰিব সকলো টায়াৰতে আপোনালোকৰ মেনুফেক্সাৰিং ডেটটো লিখা থাকে আপোনালোকে নিজে আহি চেক কৰি ল'ব পাৰিব এইটো মই দেখাই দিছোঁ আপোনালোকক চব টায়াৰৰ কণ্ডিশ্যন আপোনালোকৰ একদম ধুনীয়া হৈ আছে এতিয়া মই আপোনালোকক গাড়ীখনৰ ফ্ল'ৰটো অলপ দেখাই দিম তলৰ ফালৰ পৰা আপোনালোকে ভালকৈ চাই ল'ব কোনো ধৰণৰ ক'তো একো ৰাষ্টিং মামৰ চামৰ একো নাপায় একদম ধুনীয়া কণ্ডিশ্যনৰ হৈ আছে আপোনালোকে চাই লওক এইবিলাক চকাৰ তলত একদম চাফা হৈ আছে ইঞ্জিনৰ তলটো মই দেখাই দিওঁ আপোনালোকক ইঞ্জিনৰ তলত কোনো ধৰণৰ আপোনালোকে লিকেজ নাপায় ইঞ্জিন অইল গিয়াৰ অইল কুলেণ্ট কোনো ধৰণৰ একো লিক নাই আপোনালোকে ভালকৈ চাই লওক পিছফালৰ পৰা মই অলপ দেখাই দিছোঁ আপোনালোকক ক'তো একো মামৰ চামৰ অহা নাই আপোনালোকে আহি প্ৰয়োজন হ'লে ৰেম্পত তুলি নিজে চেক কৰি চাই ল'ব পাৰিব গাড়ী কণ্ডিশ্যন একদম ধুনীয়া হৈ আছে যিসকলে মোক কেটেন ল'ম বুলি কৈ আছিলে ভাল গাড়ী কেটেন আহিলে খবৰ দিব বুলি তেওঁলোকে আহি গাড়ী চাই আৰামত লৈ যাব পাৰিব গাড়ী কণ্ডিশ্যন খুব ধুনীয়া হৈ আছে এখন আপোনালোকৰ 2017
LONN VXI মডেলটো হয়। গাড়ীখনত বৰ্তমান কোনো ধৰণৰ একো ছাছপেনশ্যনৰ প্ৰব্লেম নাপায়। AC ধুনীয়া ৱৰ্কিং হৈ আছে। AC হিটাৰ কাম কৰি আছে। স্পেয়াৰ টায়াৰ 8 আছে। গাড়ীৰ লগত লাগি অহা 4টা টায়াৰ একদম ধুনীয়া কণ্ডিশ্যনত আছে। গাড়ী কালাৰটো একদম ধুনীয়া মৰম লগা কালাৰ হয়। এইটো অলপ কি কালাৰ ৰঙা চকলেট কালাৰ টাইপৰ হ'ব। বাকী ডেণ্টিং পেণ্টিং তেনেকুৱা কোনো নাই গাড়ীখনত। ফাৰ্ষ্ট অ'নাৰ গাড়ী হয়। ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ পাই যাব। পলিউশ্যন ভেলিড পাই যাব। RC ট্ৰেন্সফাৰ মুখলক মই আপোনালোকক কৰাই দিম। গাড়ী দুটা চাবি পাই যাব। অন্য ৱৰ্কিং হৈ আছে। চেণ্ট্ৰেল লকিং আছে। দুটা চাবি পাই যাব। গাড়ীখনত বৰ্তমান এতিয়া কৰিব লগা কাম তেনেকুৱা একো নাই। আৰু যদি আপোনালোকে কিবা জানিব লগা থাকে তেন্তে স্ক্ৰীণত মোৰ মোবাইল নাম্বাৰটো দিয়া থাকিব। আপোনালোকে ডাইৰেক্ট কল কৰি মোক জানিব পাৰিব। আমাৰ লোকেশ্যনটো হ'ল নাহৰনি, দেৰগাঁও, গোলাঘাট, অসম। যদি আপোনালোকে চিনি নাপায় তেন্তে মোক ফোন কৰি সুধি ল'ব পাৰিব। গাড়ীখনৰ কণ্ডিশ্যন খুব ধুনীয়া হৈ আছে। মৰম লগা হৈ আছে। দেখিলে আপোনালোকে পচন্দ কৰিব। ছেকেণ্ড হেণ্ড গাড়ী হিচাপে ইয়াতকৈ ভাল গাড়ী এখন পটককৈ পোৱাটো অলপ টান আছে। ইমান ভালকৈ ৰখা মৰমত ৰখা গাড়ী। পিছফালে এখন স্পইলাৰো লাগি আছে। গাড়ীখনৰ সকলো ৱৰ্কিং কণ্ডিশ্যনত আছে। লাইট হওক, আপোনাৰ ছিগনেল লাইট হওক, হৰ্ণ, AC হিটাৰ, পাৱাৰ ষ্টিয়াৰিং, পাৱাৰ উইণ্ডো সকলো ৱৰ্কিং হৈ আছে। কোনো ধৰণৰ একো প্ৰব্লেম নাপায়। যদি গাড়ীখনৰ প্ৰতি আপোনালোকৰ ইণ্টাৰেষ্ট আছে তেন্তে স্ক্ৰীণত মোৰ মোবাইল নাম্বাৰটো দিয়া থাকিব। আপোনালোকে ডাইৰেক্ট কল কৰিব পাৰিব। গাড়ীখনৰ প্ৰাইচটোৰ বিষয়ে মই আপোনালোকক কৈ দিছোঁ। গাড়ীখনৰ প্ৰাইচটো হ'ব, গাড়ীখনৰ বিচৰা দামটো হৈছে 2,80,000। আস্কিং প্ৰাইচ হৈছে 2,80,000। 2,80,000। আপোনালোক আহিব, গাড়ী চাব, পচন্দ কৰিব। মোৰ ফালৰ পৰা মই যিমানটো পাৰোঁ আপোনালোকক মিলাই দিবলৈ ট্ৰাই কৰিম। গাড়ীখনৰ ওপৰৰ ৰূফখনো আপোনালোকে চাই লওক। কোনো ধৰণৰ একো ডেণ্ট পেণ্ট নাপায়। একদম ধুনীয়া কণ্ডিশ্যনত আছে। যিসকলে ভাল এখন KTM ল'ম বুলি ভাবিছিলে, কম চলা গাড়ী, অনলি 30,000 কিলোমিটাৰ ৰানিং হৈছে, একদম জেনুইন হয়, কোনো মিটাৰ টেম্পাৰিং নাই। আপোনালোকে নিজে হিষ্ট্ৰী উলিয়াই চাই ল'ব পাৰিব। যদি গাড়ীখনৰ প্ৰতি আপোনালোকৰ ইণ্টাৰেষ্ট আছে তেন্তে আপোনালোকে ডাইৰেক্ট কল কৰিব। আৰু যিসকলৰ গাড়ীখনৰ প্ৰতি ইণ্টাৰেষ্ট নাই তেওঁসকলে ভিডিঅ'টো স্কিপ কৰিলেও কোনো অসুবিধা নাই। যি ল'বলৈ ইচ্ছা আছে তেওঁ নিশ্চয় আহিব, গাড়ী চাব, পচন্দ কৰিব, লৈ যাব। আৰু কোনোবাই যদি ৰিফাইনেন্স কৰোঁ বুলি ভাবে তেন্তে তেওঁলোকে ৰিফাইনেন্সো কৰাব পাৰিব। খালি আপোনালোকে চাই ল'ব, আপোনালোকৰ চিভিল ভাল থাকিলেহে আপোনালোকে বুকিং কৰিব। এনেই আপোনালোকে বুকিং কৰি নিদিব। পিছত চিভিল বেয়া হ'লে লোনটো আপোনালোকৰ নহ'ব, গাড়ীখনো মোৰ ফচি থাকিব। ত' আপোনালোকক ৰিকুৱেষ্ট কৰিলোঁ, যিসকলৰ বেংকিঙৰ কোনো প্ৰব্লেম নাই তেওঁলোকে আপোনালোকে গাড়ী বুকিং কৰোঁ বুলি ক'লেও কৰিব পাৰিব। ৰিফাইনেন্সত লওঁ বুলি ক'লেও ল'ব পাৰিব। ত' মোৰ ফালৰ পৰা মই যিমানটো পাৰোঁ আপোনালোকক দেখাই দিলোঁ। যদি আৰু আপোনালোকৰ কিবা জানিব লগা থাকে গাড়ীখনৰ প্ৰতি তেন্তে আপোনালোকে মোক কল কৰি জানিব পাৰিব। মই এটা কথা ক'ব পাৰোঁ, গাড়ীখন আপোনালোকৰ দেখিলেই 100% পচন্দ হ'ব। পচন্দ নোহোৱা কোনো কথাই নাহে। ছেকেণ্ড হেণ্ড গাড়ী হিচাপে বহুত ভাল হৈ আছে। চ' আজি আপোনালোকক মই ৱেগনাৰখনৰ বিষয়ে দেখালোঁ। নতুন এখন গাড়ীৰ সৈতে নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি আপোনালোকৰ মাজৰ পৰা বিদায় ল'লোঁ। আৰু মাজতে কথাটো কৈ দিওঁ, ৱেগনাৰ নহয় এল্টো, কওঁতে অকণমান ভুল হৈ গৈছিলে। চ' আজি আপোনালোকৰ মাজৰ পৰা বিদায় ল'লোঁ। বাই বাই।